হেল্ল' ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ৰিকুৱেষ্ট ব্লগ। ফ্ৰেণ্ড, আজি চাওকচোন মই কি খাই আছোঁ। হাতত এক গিলাচ এয়া চৰ্বত হয়, আৰু এইবিলাক চাওকচোন মেৰিণ্ডা এয়া সকলো চৰ্বত বনাইছে। আজি নেচাৰেল চৰ্বত খাই আছোঁ, এয়া পুদিনা আৰু লেমন দি পেলাই। বহুত টেষ্টি হয় গাইছ। আৰু আমি এটা কামৰ বাবে আহিছোঁ, ৰিচেপশ্যন মাৰি আছোঁ। আৰু গাইছ কি ক'ব, আহি ৰিচেপশ্যনতে ভাত খাই দিলোঁ। চাওক পুৰা একদম দগৰি খাই আছোঁ, মাছে মাংসই। আইটেমে আছে আপোনাৰ 10 বিধমান হ'ব। চাওকচোন সকলো আৰু চাটনিৰ পৰা আদি কৰি আৰু আমি কোট পিন্ধি ল'লোঁ। এতিয়া আমি অলপ কামত লাগিম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। বহুত টকাৰ এখন বাজেটৰ বিয়া। এই চাওক খানাটো চাই লওক। পোলাও আছে, মাংসই আপোনাৰ 3 বিধ আছে, হাঁহৰ, পঠা আৰু এইফালে আপোনাৰ হেৰি আছে, ব্ৰইলাৰ আছে, চিকেন। আৰু গাইছ এয়া চাওক, আমাৰ ড্ৰেছ পিন্ধি ল'লোঁ আৰু বেলেগ। আৰু এয়া পাণৰ ব্যৱস্থা কৰিছে, মিঠা পাণ খাই দিলোঁ। আৰু গাইছ মিঠা পাণটো বহুত ডাঙৰ, চাওকচোন মিঠা পাণ বঢ়িয়াকৈ দি আছিল। আৰু এইফালে চাওকচোন এই গুফে বুলি কয়, এয়া চাওক সকলো। আৰু এয়া আছে আমাৰ ৰাকেশ সিং, ৰাকেশ চাওক, ৰাকেশে পুৰা একদম ফিট হৈছে গাইছ। আৰু এইফালে চাওক, এইবিলাক আমি সজাই থৈ দিছোঁ। অলপ পিছত ইয়াত খোৱা বস্তু ভৰাম, তাৰপিছত বিলাই থাকিম। বিলাটো ইমান দেখাব নোৱাৰিম, এইবিলাক আৰু যি পাৰোঁ দেখাই আছোঁ চাওক। আৰু ফাংচনৰ ৰাতি প্ৰগ্ৰেম হ'ব, সেইবিলাকো দেখাই আছোঁ। চাই থাকছোঁ ভিডিঅ'টো শেষলৈকে। ফ্ৰেণ্ড আৰু চাওক, এয়া গাইছ মই আৰু এটা এবাৰ জৰ্দা পাণ লৈ আহিলোঁ। এয়া জৰ্দা পাণ খাই চাওঁ, মাথা ঘূৰাই বুলি ভয় লাগে। এইবোলো খাই চাওঁ ৰ'বকচোন। আৰু ৰাকেশ ভাই সিও জৰ্দা পাণ খাই দিলে। আৰু গাইছ এয়া চাওকচোন, এইবিলাক সকলো আৰু মিঠা পাণৰ এয়া লিখি দিছিলোঁ মই গাইছ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল লাগিব। আৰু ফ্ৰেণ্ড, এইবাৰ আমি চৰ্বত খাবলৈ আহিলোঁ। আৰু এয়া বেলেগ চৰ্বত, এইটো আমি ৰাতিপুৱাই আহিলোঁ চৰ্বত খাব। আৰু চাওক এয়া ফাংচন চলি আছে। আৰু এতিয়া বহুত মানুহ আহিছিল, মোটামুটি আপোনাৰ 10,000 মান মানুহ হৈছিল। মানুহ গ'ল আৰু এইফালে ৰাকেশ ভাই আৰু মই অলপ চৰ্বত খাই দিলোঁ। গৰমো আছে না, সেইকাৰণে খাই দিলোঁ। আৰু এই পিছফালে চাওক, এই ধুনীয়া পেণ্ডেল হেৰি ফাংচন চলি আছে। আৰু এইফালে চাওক। আৰু ফ্ৰেণ্ড, আমি আৰু এগিলাচ লৈ ল'লোঁ ঠাণ্ডা। এইটো সেউজীয়া আৰু আপোনাৰ এই হেৰি বুলি কয়, মধুৰিআমৰ নে কেনেকুৱা টাইপ আৰু ঠাণ্ডাটো। বহুত ভাল লাগিল গাইছ। আৰু এইফালে জুবিন দাৰ গান বাজি আছে, জয় জুবিন দা। ফ্ৰেণ্ড, এয়া চাওক, জুবিন দাৰ গান মাৰি আছে এজন মানুহে খুৰা এজনে ধুনীয়া গান মাৰিছে, জুবিন দাৰ বাঁহীৰ গানটো। আৰু এইফালে চাওকচোন, এয়া চৰ্বতৰ ব্যৱস্থা কৰিছে। এইবিলাক নতুনকৈ দেখিলোঁ, বহুত বিয়াই মাৰিলোঁ, কিন্তু এনেকুৱা হেৰি দেখা নাছিলোঁ।
এয়া চাওক ফাংচনত মানে আৰু প্ৰগ্ৰেম হ'ব ৰাতিলৈকে চাওকচোন ইটো চাই থাকক শেষলৈকে